নমস্কাৰ বন্ধু বান্ধৱীসকল ইবাত চেলা ইউটিউব চেনেলটোলৈকে মই আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে এটা ভাল খবৰ আছে যে এলপি টেটৰ যি নিয়মীয়া শিক্ষক পদৰ অলপতে ভেৰিফিকেশন হৈ গৈছিল তাৰ মেৰিট লিষ্ট ওলাইছে। গতিকে বন্ধু বান্ধৱীসকল এই ভিডিওটোত আমি আপোনালোকৰ যি মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্ট আপোনালোকে কেনেকৈ ডাউনলোড কৰিব তাৰ বিষয়ে অলপ আলোচনা কৰিম। গতিকে আহকচোন ভিডিওটো আৰম্ভ কৰো। বন্ধু বান্ধৱীসকল আপোনালোকৰ যি মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্ট ডাউনলোড কৰিবৰ বাবে প্ৰথমতে আপোনালোকৰ যি ব্ৰাউজাৰ আছে সেই ব্ৰাউজাৰত DEE টাইপ কৰিব। DEE টাইপ কৰি যেতিয়া আপোনালোকে সাৰ্চ কৰিব তেতিয়া আপোনালোকৰ প্ৰথম সাৰ্চ অপচনতে আহিব dee.assam.gov.in। যেতিয়া আপোনালোকে এই প্ৰথম ৱেবছাইটটোত ক্লিক কৰিব তেতিয়া আপোনালোকৰ উইন্ডোজত এনেকুৱা এটা নতুন পেজ খোলা হ'ব। এই পেজটোৰ আপোনালোকে তলত দেখিছে যে ইয়াত লেটেষ্টত আছে ফাৰ্ষ্ট প্ৰফেশনেল সিলেক্ট লিষ্ট। ইয়াত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া এনেকুৱা পেজ এটাত খোলা হ'ব। ইয়াত দিয়া আছে যে ফাৰ্ষ্ট প্ৰফেশনেল সিলেক্ট লিষ্ট ফৰ ৰিকুৱাৰমেন্ট অফ ৰেগুলাৰ টিচাৰ আন্ডাৰ DEE আসাম। ইয়াত আপোনালোকে দেখিছে যে এতিয়ালৈকে আপোনালোকৰ সৰ্বমুঠ 5খন জিলাৰ মেৰিট লিষ্ট ওলাইছে। দৰং, ধেমাজি, কৰিমগঞ্জ, নলবাৰী আৰু শিৱসাগৰ। আৰু সময়ৰ লগে লগে ইয়াত আপোনালোকৰ যি মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টসমূহ বেলেগ জিলাৰো আপডেট দিয়া হ'ব। গতিকে এই ৱেবছাইটটোলৈকে আহি আপোনালোকে চেক কৰি থাকিব আপোনালোকে যি জিলাত এপ্লাই কৰিছিল সেই জিলাৰ যি মেৰিট লিষ্ট আছে মেৰিট লিষ্টটো ইয়াত আপোনালোকৰ আপলোড কৰা হ'ব। গতিকে এই দুটা পেজৰে লিংক মই আপোনালোকক ডেসক্ৰিপচন বক্সত দি দিম আৰু সেই আপোনালোকে ডেসক্ৰিপচন বক্সত থকা লিংকৰ সহায়তো এই দুটা পেজলৈকে আহি আপোনালোকৰ যি মেৰিট লিষ্ট আছে মেৰিট লিষ্টখন ডাউনলোড কৰি ল'ব পাৰিব। বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোকৰ এই ছুটি ভিডিওটোৱে কিছু পৰিমাণে হলেও সহায় কৰিছে আৰু যদিহে আপোনালোকে ভাবে এই ভিডিওটোৱে আপোনালোকক কিছু পৰিমাণে হলেও সহায় কৰিছে তেতিয়া হলে এই চেনেলটো লাইক কৰিবলৈ নাপাহৰিব, এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।